Hello friends, আমি অনলাইন ট্ৰেইনৰ টিকেট বুকিং কেনেকৈ কৰিব লাগে আজি আমি এইটো ভিডিঅ'ত চাওঁ আহক। ট্ৰেইনৰ টিকেট অনলাইন বুকিং কৰিবৰ কাৰণে প্ৰথমতে আমি IRCTC ৱেবছাইটত আহি যাম। এইটো ৱেবছাইটৰ লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত ক্লিক কৰিও এইখন পেজত আপোনালোকে ডাইৰেক্টলি আহিব পাৰে। এতিয়া আমি ৰেলৱে টিকেট বুকিং কৰিবৰ কাৰণে প্ৰথমতে আমি IRCTCত ৰেজিষ্টাৰ কৰিব লাগিব। সেইটো কাৰণে আমি প্ৰথমতে ইয়াত লগইন কৰি ল'ম। তো লগইনত ক্লিক কৰাৰ পাছত দেখিছে এনেকৈ এখন পেজ অপেন হৈ গৈছে। ইয়াত আমি ৰেজিষ্টাৰ ইয়াত আমি ক্লিক কৰিম। তাৰ পাছত দেখিছে এনেকৈ এখন পেজ অপেন হৈ গ'ল। তো ইয়াত আমি ইউজাৰ নেমটো আমি এণ্টাৰ কৰিম। আপুনি ইউজাৰ নেমটো এণ্টাৰ কৰোঁতে ভালকৈ এণ্টাৰ কৰিব, কাৰণ আমি ইউজাৰ নেমটো কোনো বেলেগে ইউজ কৰা আমি ইউজাৰ নেম ইউজ কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে আপোনালোকে ভালকৈ এণ্টাৰ কৰিব। তাৰপাছত ইয়াত আমি আমাৰ পাছৱৰ্ড এটা এণ্টাৰ কৰিম, আৰু পাছৱৰ্ডটো এণ্টাৰ কৰোঁতে আপোনালোকে দেখিছে ইয়াত ৰেড কালাৰ লিখা আছে যে পাছৱৰ্ডটো কোনটো ছিষ্টেমত আমি এণ্টাৰ কৰিব লাগিব। তো ইয়াত মই এক্সাম্পল দিছোঁ আপোনালোকে কেনেকৈ ছিষ্টেমত আপোনালোকে পাছৱৰ্ডটো দিব পাৰে। তো তাৰপিছত ইয়াত আমি পাছৱৰ্ডটো আকৌ এণ্টাৰ কৰিম কনফাৰ্ম কৰিবলৈ। তাৰপাছত ইয়াত আমি আমাৰ লেংগুৱেজটো আমি চিলেক্ট কৰি ল'ম। তাৰপাছত ইয়াত আমি চিকিউৰিটি কুৱেশ্যন এটা চিলেক্ট কৰিম। তো ইয়াত কেইবাটাও অপশ্যন আছে, তাৰ ভিতৰত কোনোবা এটা আমি চিলেক্ট কৰি ল'ম, আৰু তাৰপাছত ইয়াত আমি চিকিউৰিটি আনচাৰটো আমি এণ্টাৰ কৰিম। তো ইয়াত মই হোৱাট ইজ পেট নেম কুৱেশ্যন চিলেক্ট কৰিছিলোঁ, তাৰপৰা ইয়াত মোৰ পেট নেমটো মই এণ্টাৰ কৰিম, আৰু তাৰপিছত মই ইয়াত কণ্টিনিউত ক্লিক কৰি দিম। কণ্টিনিউত ক্লিক কৰাৰ পাছত দেখিছে আমি ইয়াত আমাৰ পাৰ্চনেল ডিটেইলছটো আমি এণ্টাৰ কৰিব লাগিব। তো ইয়াত আমি আমাৰ নেমটো আমি এণ্টাৰ কৰি দিম। তাৰপাছত ইয়াত আমি আমাৰ অকুপেশ্যনটো আমি চিলেক্ট কৰিম। অকুপেশ্যনটো চিলেক্ট কৰাৰ পাছত আমি ইয়াত আমাৰ ডেট অফ বাৰ্থটো কেলেণ্ডাৰখনৰ পৰা আমি এণ্টাৰ কৰি দিম। আমাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ পিছত ইয়াত আমি আমাৰ মেৰিটেড ষ্টেটাছটো আমি চিলেক্ট কৰিম। তো ইয়াত মোৰ কেছত মোৰ আনমেৰিড হয়, তো সেইটো কাৰণে মই আনমেৰিড চিলেক্ট কৰিছোঁ। তাৰপাছত ইয়াত মেল নে ফিমেল সেইটো আমি চিলেক্ট কৰিম। তাৰপাছত আমি ইয়াত আমাৰ ইমেইল আইডিটো আমি এণ্টাৰ কৰিম। ইমেইল আইডিটো এণ্টাৰ কৰাৰ পিছত আমি ইয়াত আমাৰ মোবাইল নম্বৰটো আমি এণ্টাৰ কৰিম। তাৰপিছত আমি ইয়াত কণ্টিনিউত ক্লিক কৰি দিম। তো এতিয়া আমি ইয়াত আমাৰ এড্ৰেছটো আমি এণ্টাৰ কৰিব লাগিব। তো ইয়াত মই মোৰ এড্ৰেছটো মই এণ্টাৰ কৰি দিছোঁ। তাৰপিছত ইয়াত মই মোৰ পিন ক'ডটো এণ্টাৰ কৰিছোঁ, আৰু পিন ক'ডটো এণ্টাৰ কৰাৰ পিছত দেখিছে অট'মেটিক আমাৰ ষ্টেটখন চিলেক্ট হৈ যায়। তাৰপিছত ইয়াত আমি আমাৰ চিটিখন আমি চিলেক্ট কৰিম। চিটিখন চিলেক্ট কৰাৰ পাছত ইয়াত আমি আমাৰ পোষ্ট অফিচটো আমি চিলেক্ট কৰি ল'ম। তাৰপাছত ইয়াত আমি আমাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিম। তাৰপিছত ইয়াত আমি কপি টু অফিচ এড্ৰেছ, তো ইয়াত যদি ছেইম থাকে এড্ৰেছটো তেতিয়াহ'লে আমি য়েছত ক্লিক কৰি দিম, বা নহ'লে যদি ছেইম নাথাকে তেতিয়া আমি ন'ত ক্লিক কৰি দিম। তাৰপিছত ইয়াত আমি আই এম নট এ ৰবট এইটো আমি ক্লিক কৰি দিম। তাৰপাছত ইয়াত আমি এই ডিক্লেৰেশ্যনটো আমি চিলেক্ট কৰি দিম। ডিক্লেৰেশ্যনটো আমি চিলেক্ট কৰাৰ পাছত ইয়াত আমি ৰেজিষ্টাৰ এই ৰেজিষ্টাৰত আমি ক্লিক কৰি দিম। তাৰপাছত ইয়াত আমি অ'কে ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে এইখন পেজ আহিছে, ইয়াত লিখা আছে যে আমি আমাৰ মোবাইল নম্বৰটো আৰু আমাৰ ইমেইল আইডিটো আমি ভেৰিফাই কৰিব লাগিব। তো ভেৰিফাই কৰিবৰ কাৰণে আমি ইয়াত ক্লিক হিয়েৰ ইয়াত আমি ক্লিক কৰি দিম। তাৰপাছত এতিয়া দেখিছে আমি IRCTCৰ হোম পেজত আহি গ'লোঁ। এতিয়া আমি ইয়াত লগইনত ক্লিক কৰিম। লগইনত ক্লিক কৰাৰ পিছত দেখিছে এনেকৈ এখন পেজ আহি গৈছে। ইয়াত আমি আমাৰ ইউজাৰ নেমটো আমি ইয়াত এণ্টাৰ কৰিম। তাৰপাছত ইয়াত আমি আমাৰ পাছৱৰ্ডটো এণ্টাৰ কৰিম। পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পিছত আমি এই কোডটো কেপচাৰ কোডটো আমি এণ্টাৰ কৰিম, আৰু তাৰপাছত আমি ইয়াত চাইন ইনত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে আমাৰ মোবাইল নম্বৰ আৰু আমাৰ ইমেইল আইডিটো ভেৰিফাই কৰিব লাগিব। তো এতিয়া আমি আমাৰ মোবাইল নম্বৰটো ভেৰিফাই কৰিবৰ কাৰণে আমি ইয়াত ভেৰিফাই মোবাইল উইথ OTP ইয়াত আমি ক্লিক কৰিম, আৰু আমি ভেৰিফাই মোবাইল উইথ OTP ইয়াত ক্লিক কৰাৰ লগে লগে আমাৰ মোবাইল নম্বৰত এটা OTP যাব, আৰু সেই OTPটো আমি ইয়াত এণ্টাৰ কৰি দিম। তাৰপাছত আমি ইয়াত ছাবমিট দ্য OTP কোড ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে আমাৰ মোবাইল নম্বৰটো ভেৰিফাই হৈ গ'ল। এতিয়া আমি আমাৰ ইমেইল আইডিটো আমি ভেৰিফাই কৰিব লাগিব। তো সেইটো কাৰণে আমি এতিয়া ভেৰিফাই ইমেইল আইডি উইথ OTP ইয়াত আমি ক্লিক কৰি দিম। তাৰপাছত দেখিছে আমাৰ ইমেইল আইডিত এটা OTP যাব, আৰু সেই OTPটো আমি ইয়াত এণ্টাৰ কৰি দিম, আৰু তাৰপাছত আমি ছাবমিট দ্য OTP কোড ইয়াত আমি ক্লিক কৰি দিম। আৰু এতিয়া দেখিছে আমাৰ ইমেইল আইডিটো ভেৰিফাই হৈ গ'ল। এতিয়া আমি IRCTC হোম পেজত আহি যাম, বা আমি ইয়াতো ক্লিক হিয়েৰ ইয়াত আমি ক্লিক কৰিলোঁ ডাইৰেক্টলি IRCTC হোম পেজত আহি যাব পাৰিম। তো এতিয়া দেখিছে আমি IRCTC হোম পেজত আহি গ'লোঁ। তো এতিয়া আমি ইয়াত লগইন কৰিম। তো এতিয়া আমি ইয়াত লগইনত আমি ক্লিক কৰিম। লগইনত ক্লিক কৰাৰ পিছত দেখিছে ইয়াত আমি আমাৰ ইউজাৰ নেমটো আমি এণ্টাৰ কৰিম। তাৰপাছত ইয়াত আমি আমাৰ পাছৱৰ্ডটো আমি এণ্টাৰ কৰিম, আৰু তাৰপাছত আমি এই জীৱন অক্ষয় দেখিছে এইটো আমি ইয়াত লিখি দিম। নহ'লে আপুনি যদি ইয়াত এইটো ফ্লিপ চিম্বলটো দেখিছে এইটো ইয়াত আপোনালোকে ক্লিক কৰিলে বেলেগ এটা কেপচাৰ কোডো আহি যাব। তো এতিয়া আমি ইয়াত যেনেকৈ আছে এইটো ওপৰত দেখিছে জীৱন অক্ষয়, তো তেনেকৈ আমি ইয়াত টাইপ কৰি দিম, আৰু তাৰপিছত আমি ইয়াত চাইন ইনত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে আমি লগইন হৈ গ'লোঁ। ইয়াত আপোনালোকৰ এটা কথা মন কৰিব যে আমি এক মাহত অকল আমি 6টা টিকেটহে বুকিং কৰিব পাৰিম, আৰু আমি এটা ছিংগল টিকেটত এতিয়া আপোনালোকৰ এটা কথা মন কৰিব যে আমি এটা ছিংগল টিকেটত আমি 6টা পেছেঞ্জাৰহে এড কৰিব পাৰিম, আৰু আমি এক মাহত অকল আমি 6টা টিকেট বুকিং কৰিব পাৰিম।
কিন্তু আমি যদি আমাৰ আধাৰ কাৰ্ডখন যদি লিংক কৰি দিওঁ তেতিয়াহ'লে আমি 1 মাহত আমি 12টা টিকেট কাটিব পাৰিম আৰু আধাৰ কাৰ্ড লিংক কৰিবৰ কাৰণে আমি ইয়াত মাই একাউণ্ট ইয়াত আমি ক্লিক কৰিম আৰু তাৰ পাছত ইয়াত লিংক আধাৰ ইয়াত আমি ক্লিক কৰিম আৰু ইয়াত আমি আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিম। এতিয়া আমি টিকেট বুকিং কৰিবৰ কাৰণে আমি প্ৰথমতে ইয়াত ফৰ্ম তো ইয়াত আমি মানে যোনটো জেগাৰ পৰা আমি যাম তো সেই যোনটো জেগাৰ পৰা যাম আমি সেই জেগাটো আমি ইয়াত নামটো লিখিম। তো যেনেকৈ এতিয়া মই লামডিঙৰ পৰা তিনিচুকীয়া যাম তো এতিয়া ইয়াত মই যদি দেখিছে লামডিং যদি এনেকৈ মই টাইপ কৰিছোঁ তলত দেখিছে লামডিং ষ্টেচন ওলাই গৈছে তো মই সেই ষ্টেচনটো মই চিলেক্ট কৰি ল'ম আৰু তাৰ পাছত ইয়াত মই যোনটো জেগাত যাম সেই জেগাটোৰ নাম এণ্টাৰ কৰিম। তো এতিয়া ইয়াত মই তিনিচুকীয়াত যাম যিহেতু তো সেইটো কাৰণে দেখিছে TINSU এনেকৈ যদি মই টাইপ কৰিছোঁ দেখিছে তলত ষ্টেচন নিউ তিনিচুকীয়া জাংচন ষ্টেচনটো ওলাই পৰিছে। তো মই এইটো নিউ তিনিচুকীয়া ষ্টেচনটো মই চিলেক্ট কৰি দিম। তাৰ পাছত আমি ইয়াত যোনদিনা আমি যাম সেইদিনা তাৰিখটো ইয়াত এণ্টাৰ কৰিম আৰু তাৰ পাছত আমি ইয়াত চাৰ্চত আমি ক্লিক কৰি দিম। চাৰ্চত ক্লিক কৰাৰ পিছত দেখিছে লামডিঙৰ পৰা তিনিচুকীয়া যোৱা ট্ৰেইনবোৰ ওলাই গৈছে। ইয়াত দেখিছে কেইবাখনো ট্ৰেইন ওলাইছে। তো ইয়াত আমি আমাৰ সুবিধা মতে মানে যোনটো সময় মানে টাইমত আমি যাব খুজিছোঁ তো সেই তেনেকৈ চাই মেলি আমি ট্ৰেইনখন চিলেক্ট কৰি ল'ম। তো ইয়াত মই দেখিছে এইখন হাওৰা ডিব্ৰুগড় এইখন ট্ৰেইন মই চিলেক্ট কৰিছোঁ। ইয়াত আপুনি দেখিছে AC 2 টায়াৰ AC 3 টায়াৰ তাৰপিছত শ্লিপাৰ তো গোটেইকেইটা ক্লাছ আপোনালোকে দেখিব পাৰিছে। তো ইয়াত আপোনালোকে আৰু কোনটো ক্লাছত কিমান ভাড়া হয় মানে দামটো হয় তো সেইটো লিখা আছে আপোনালোকে দেখিব পাৰিছে আৰু যোনটো ক্লাছত আপোনালোকে যাত্ৰা কৰিব খুজিছে সেইটো ক্লাছত আপোনালোকে চিলেক্ট কৰিব পাৰে আপোনাৰ ইচ্ছা অনুযায়ী। আৰু দেখিছে এইখন ট্ৰেইন কোনটো বাৰত যায় সেইটো ইয়াত দেখাই আছে মানে কোনটো বাৰত চলে আৰু ইয়াত ট্ৰেইন শিডিউলত যদি আমি ক্লিক কৰোঁতে দেখিছে ট্ৰেইনখন কোনটো জেগাৰ পৰা আহিছে আৰু কোনটো জেগালৈকে যাব তো চব দেখিছে আৰু কোনটো ষ্টেচনত কিমান টাইম ৰখিব তো সেইবোৰ আপোনালোকে দেখিব পাৰিছে। তাৰ পাছত ইয়াত মই যিহেতু এতিয়া AC 3 টায়াৰত যাম চ' সেইটো কাৰণে মই AC 3 টায়াৰ চিলেক্ট কৰিছোঁ আৰু ইয়াত দেখিছে তলত কোনটো ক্লাছৰ কিমান ফেয়াৰটো হয় মানে দামটো হয় ইয়াত দেখাই আছে। তো ইয়াত মই এতিয়া AC 3 টায়াৰ চিলেক্ট কৰি বুক নাও ইয়াত মই ক্লিক কৰি দিম আৰু তাৰ পাছত আমি ইয়াত I agree ইয়াত আমি ক্লিক কৰি দিম। তাৰপিছত ইয়াত দেখিছে এতিয়া আমাৰ পেচেঞ্জাৰ ডিটেইলছ আমি ইয়াত এণ্টাৰ কৰিব লাগিব। তো ইয়াত মই মোৰ নেমটো ইয়াত এণ্টাৰ কৰিম তাৰ পাছত ইয়াত এইজটো তাৰপাছত ইয়াত দেখিছে জেণ্ডাৰটো চিলেক্ট কৰিম। তাৰপাছত আপুনি ইয়াত ট্ৰেইনৰ ছিটটো ল'ব কোনটো বিচাৰিছে মানে যেনেকৈ এতিয়া ট্ৰেইনত আপোনালোকে জানে লোৱাৰ মিডিল আপাৰ এনেকৈ থাকে তো আপোনালোকে কোনটো প্ৰিফাৰেবল হয় তো সেইটো চিলেক্ট কৰিব পাৰিব আপোনালোকে যোনটো ল'ব মন যায় ছিট। ইয়াত মই লোৱাৰটো চিলেক্ট কৰিছোঁ। তাৰপাছত আমি ইয়াত আকৌ পেচেঞ্জাৰ এড কৰিবৰ কাৰণে যদি এজনতকৈ বেছি মানুহ গৈছে তো ইয়াত আমি এড পেচেঞ্জাৰ ইয়াত আমি ক্লিক কৰিম। তাৰপৰা ইয়াত একেদৰে পেচেঞ্জাৰ নেমটো মই এড কৰি পিনে এতিয়া ইয়াত নেমটো লিখিম তাৰপিছত পেচেঞ্জাৰ মই এইজটো এণ্টাৰ কৰিম। তো যেনেকৈ পেচেঞ্জাৰ 1ৰ কাৰণে ডিটেইলছখিনি এণ্টাৰ কৰিছোঁ তো তেনেকৈ এণ্টাৰ কৰিম। তো ইয়াত আপোনালোকে কোনটো ছিট প্ৰিফাৰ কৰিছে সেইটো ছিট আপোনালোকে এণ্টাৰ কৰি দিব পাৰিব। তো ইয়াত মই অল টোটেল 3টা পেচেঞ্জাৰ এড কৰিছোঁ আৰু ইয়াত আপোনালোকে এটা কথা মনত থ'ব যে এটা টিকেটত আপোনালোকে 6টা মানে পেচেঞ্জাৰ এড কৰিব পাৰে। তাৰ পাছত ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি দিব। তাৰ পাছত আপুনি ইয়াত যোনটো জেগালৈ গৈ আছে মানে আপোনাৰ গন্তব্য স্থানটো এণ্টাৰ কৰি দিব। তো ইয়াত মই মোৰ গন্তব্য স্থানটো মই এণ্টাৰ কৰি দিছোঁ। তাৰ পাছত এইটো অপশ্যন দেখিছে ইয়াত আপুনি বুক অনলি ইফ অল বাৰ্থছ আৰ এলটেড ইন ছেইম কোডছ তো এইটো অপশ্যন চিলেক্ট কৰিব। এইটো অপশ্যন চিলেক্ট কৰিলে মানে এইটোৱে ভাল হয় যে আপোনাৰ টিকেটত থকা গোটেইকেইটা পেচেঞ্জাৰ ছিট একেকেইটা বাৰ্থতে পাব। তো তাৰ পাছত এইটো ট্ৰেভেল ইঞ্চুৰেঞ্চ আপুনি কৰিব পাৰে বা নকৰিব পাৰে এইটো আপোনাৰ ওপৰত কথা মই ইয়াত কৰিছোঁ। তাৰ পাছত ইয়াত আমি আমাৰ পে'মেণ্টটো ইণ্টাৰনেট বেংকিং বা UPI পে'মেণ্ট বা কাৰ্ড পে'মেণ্ট আমি যিকোনো পে'মেণ্ট কৰিব পাৰোঁ। তো মই ইয়াত কাৰ্ড পে'মেণ্ট কৰিছোঁ তো সেইটো কাৰণে মই ইয়াত এইটো চিলেক্ট কৰিছোঁ আৰু তাৰ পাছত আমি ইয়াত কণ্টিনিউ ইয়াত আমি ক্লিক কৰি দিম। তাৰ পাছত ইয়াত আমি ভালকৈ চেক কৰি ল'ম যে ইয়াত দেখিছে পেচেঞ্জাৰ ডিটেইলছ তাৰ পাছত টোটেল ফিজ কিমান ওলাই গৈছে। তো তাৰ পাছত ইয়াত আমি এতিয়া এই কোডটো আমি এণ্টাৰ কৰিব লাগিব বা আপুনি এইটো ফ্লিপ চিম্বলটো দেখিছে ইয়াত ক্লিক কৰিলে আপুনি কেপচাৰ কোড এই কোডটো আহিছে দেখিছে। তো আমি এই কোডটো আমি এণ্টাৰ কৰি মানে ইয়াত টাইপ কৰি দিম। তাৰ পাছত ইয়াত আমি কণ্টিনিউ ক্লিক কৰি দিম। এতিয়া ইয়াত আমি পে এণ্ড বুক ইয়াত আমি ক্লিক কৰিম আৰু তাৰ পাছত ইয়াত আমি আমাৰ কাৰ্ড ডিটেইলছটো এণ্টাৰ কৰিম। তাৰ পাছত ইয়াত আমি আমাৰ কাৰ্ড নম্বৰটো ইয়াত এণ্টাৰ কৰি দিম। তাৰ পাছত ইয়াত আমাৰ কাৰ্ডৰ এক্সপায়াৰী মান্থৰ এক্সপায়াৰী ইয়েৰটো এণ্টাৰ কৰিম। তাৰপৰা আমাৰ কাৰ্ডৰ পিছফালে থকা 3টা যিটো CVV নম্বৰ সেইটো আমি ইয়াত এণ্টাৰ কৰি দিম আৰু তাৰপাছত ইয়াত আমি আমাৰ কাৰ্ড হোল্ডাৰ নেমটো এণ্টাৰ কৰি দিম আৰু তাৰপিছত ইয়াত পে ইয়াত আমি ক্লিক কৰি দিম। তাৰপাছত ইয়াত দেখিছে আমি ইয়াত OTPটো এণ্টাৰ কৰি দিম। OTPটো এণ্টাৰ কৰাৰ পিছত আমি ইয়াত মেক পে'মেণ্ট ইয়াত আমি ক্লিক কৰি দিম। তাৰপাছত এতিয়া ইয়াত দেখিছে আমাৰ টিকেট বুকিংটো হৈ গ'ল ছাকচেছফুলি। ইয়াত দেখিব পাৰিছে আমাৰ টিকেটটো আহি গ'ল আৰু এই টিকেটটো আমাৰ মোবাইল নম্বৰ আৰু আমাৰ ইমেইল IDটো চেণ্ড কৰা হ'ব। আপোনালোকে এই টিকেটটো প্ৰিণ্ট আউট বা ছেভ কৰি থ'ব।
তাৰ পাছত আমি আমাৰ টিকেটৰ PNR ষ্টেটাছ চেক কৰিবৰ কাৰণে আমি আমাৰ মোবাইলৰ পৰাই আমি এইটো চেক কৰিব পাৰিম। আমি প্ৰথমতে IRCTC অফিচিয়েল ৱেবছাইটত আহি যাম আৰু ইয়াত দেখিছে PNR ষ্টেটাছ এইটো অপশ্যনত আমি ক্লিক কৰি দিম আৰু ইয়াত আমি আমাৰ PNR নম্বৰটো আমি এণ্টাৰ কৰি দিম। PNR নম্বৰটো আমি আমাৰ টিকেটতে পাই যাম। তো ইয়াত আপোনালোকে দেখিছে এইটো টিকেটৰ এইটো জেগাত থাকে PNR নম্বৰটো আৰু ইয়াত আমি PNR নম্বৰটো এণ্টাৰ কৰাৰ পাছত আমি ইয়াত ছাবমিটত ক্লিক কৰি দিম আৰু তাৰ পাছত ইয়াত আমি এই কুৱেশ্যনটো আনচাৰ এণ্টাৰ কৰি দিম আৰু তাৰ পাছত ইয়াত আমি ছাবমিটত ক্লিক কৰি দিম। এতিয়া দেখিছে ইয়াত আমাৰ টিকেটৰ কিমান পেছেঞ্জাৰ আছে, চিট নাম্বাৰ, কোনদিনা আমি যাম, টাইম ডেট চব দিয়া আছে আপোনালোকে দেখিব পাৰিছে। তো আপোনালোকে এনেকৈ PNR নম্বৰটো দি আপোনাৰ টিকেটৰ ষ্টেটাছটো আপুনি চেক কৰিব পাৰিব। এতিয়া আহক আমি চাওঁ ট্ৰেইনৰ লাইভ ট্ৰেকিং কেনেকৈ কৰে। মানে আমি ট্ৰেইন নম্বৰ দি আমি ট্ৰেইনখন লাইভ ট্ৰেকিং কেনেকৈ কৰিব পাৰোঁ। মানে ট্ৰেইনখন কোনটো ষ্টেচন এতিয়া পাইছেহি, আমি যোনটো ষ্টেচন উঠিম সেইটো ষ্টেচনত কিমান দেৰি ট্ৰেইনখন পাবহি। যিকোনো ট্ৰেইনৰ লাইভ ট্ৰেকিং চাবৰ কাৰণে আমি প্ৰথমতে গুগলত আহি যাম। গুগলত আমি NTES এনেকৈ আমি টাইপ কৰিম। তো এনেকৈ আমি টাইপ কৰি দেখিছে NTES IRCTC এনেকৈ আহি গৈছে। তো এইটো আমি চাৰ্চ কৰি দিম। তো এইটো চাৰ্চ কৰাৰ পিছত দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে। ইয়াত আমি যোনখন ট্ৰেইনত আমি যাত্ৰা কৰিম সেইখন ট্ৰেইনৰ আমি নম্বৰটো ইয়াত এণ্টাৰ কৰি দিম। মানে আমি যোনখন ট্ৰেইনত কাৰণে আমি টিকেট বুকিং কৰিছোঁ আৰু যোনদিনা আমি উঠিম তো সেইদিনা আমি সেই ট্ৰেইনৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি দিম। আপুনি যোনদিনা ট্ৰেইনত উঠিব সেইদিনাহে আপুনি লাইভ ট্ৰেকিং কৰিব পাৰিব। আপুনি তাৰ 10 দিনমান আগত কৰিব নোৱাৰিব, কাৰণ ট্ৰেইনখনে যাত্ৰাটো ষ্টাৰ্ট দিব লাগিব, তেতিয়াহে আমি লাইভ ট্ৰেকিং কৰিব পাৰিম। আৰু আপুনি ট্ৰেইন নম্বৰটো আপুনি টিকেটতে পাই যাব। আৰু এটা ইম্পৰ্টেণ্ট কথা যে ট্ৰেইনৰ লাইভ ট্ৰেকিং চাবৰ কাৰণে সেইখন ট্ৰেইন ৰানিং অৱস্থাত থাকিব লাগিব। মানে যিকোনো ট্ৰেইনৰ আপুনি লাইভ ট্ৰেকিং চাব যদি বিচাৰিছে সেইখন ট্ৰেইনে নিজৰ যাত্ৰাটো আৰম্ভ কৰিব লাগিব, তাৰ পিছতহে আপোনালোকে চাব পাৰিব। এতিয়া উদাহৰণস্বৰূপ মই যদি মানে আজি 23 অক্টোবৰ দিনা গুৱাহাটীৰ পৰা যদি তিনিচুকীয়া গৈছোঁ, তো এতিয়া মই যোনখন ট্ৰেইনত যাম সেইখন ট্ৰেইনৰ ট্ৰেইন নম্বৰটো ইয়াত মই এণ্টাৰ কৰি দিম। তাৰ পাছত ইয়াত মই যোনটো ষ্টেচনৰ পৰা উঠিম সেইটো ষ্টেচনৰ নামটো ইয়াত এণ্টাৰ কৰিম। তো মই সেই ষ্টেচনৰ নামটো ইয়াৰ পৰা মই চাৰ্চ কৰি মেলি ইয়াত মই চিলেক্ট কৰি দিম। তাৰ পাছত দেখিছে এনেকৈ আহি গৈছে। তো ইয়াত দেখিছে চব ডিটেইলছ ওলাই গৈছে। গুৱাহাটী ষ্টেচন ৰাতি এইটো 8:10 মানে পাবহি। আৰু তাৰ পাছত দেখিছে বৰ্তমান ট্ৰেইনখন ক'ত আছে, কোনটো ষ্টেচনত কিমান টাইমৰ পৰা ওলাইছিল বা কোনটো ষ্টেচনত কিমান টাইমত সোমাইছিল, ট্ৰেইনখন কিবা ডিলে হৈছে নেকি, মানে লেট হৈছে নেকি বা অন টাইম আছে নাই, চব আপোনালোকে দেখিব পাৰিছে ইয়াত ওলাই আছে। আৰু তাৰ পাছত ইয়াত যদি আমি চব ফুল টাইম ৰানিং ইয়াত যদি আমি ক্লিক কৰোঁ তেতিয়া আপোনালোকে দেখিব পাৰিছে ইয়াত ভালকৈ দিয়া আছে কোনটো ষ্টেচনৰ পৰা কিমান টাইমত ওলাইছিল, এতিয়া বৰ্তমান ট্ৰেইনখন ক'ত আছে। এতিয়া দেখিছে বৰ্তমান ট্ৰেইনখন কাতিহাৰ ষ্টেচন কাতিহাৰ জাংচনৰ পৰা জাষ্ট ওলাইছে। তাৰপিছত দেখিছে মই যোনটো জেগালৈ গৈ আছোঁ মানে তিনিচুকীয়া ষ্টেচন, তো সেইটো তিনিচুকীয়া ষ্টেচন দেখিছে কাইলৈ ৰাতিপুৱা 5:30 বজাত পাবগৈ। তো আপোনালোকে এনেকৈ লাইভ ট্ৰেকিং কৰিব পাৰে ট্ৰেইনখন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ন'টিফিকেশ্যন আইকনটো দবাই দিব, যাতে পোনপ্ৰথমে আপোনালোকে এনেকুৱা ইনফৰমেশ্যন বেছ ভিডিঅ' পাই থাকে।